কৰো তো ওকে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো এতিয়া গৈ আছোঁ মই টংলাত আৰু আজি বহুত নম্বৰত আকৌ মটো ব্লগ কৰিলোঁ মোৰ বাইকত দিয়ে আজি বেলেগ বাইক নাই তো ওলাইছোঁ এতিয়া ঘৰৰ পৰা আৰু ৰাস্তা ৰখি আছিলোঁ ৰখি থাকোঁতে ইমান মহে কামুৰিলে ন লং পেণ্ট পিন্ধা নাই তো বহুত মহে কামুৰিলে তো এতিয়া মই গৈ আছোঁ যিহেতু আমাৰ বিশ্বকৰ্মা পূজা আহিলে আমাৰ ইপিনে পেণ্ডেল সাজি আছে বাৰু তো কিছু কাপোৰ ল'ব লগা আছে মেইনলি কি হয় বেয়া খোজাইছে কি বুলি কয় মেইনলি কি হয় মোৰ মানে পিন্ধিবৰ কাৰণে লং পেণ্ট নাই তো চাৰ্টো নাই তো অলপ ঠাণ্ডা ভাবো আহিছে তো ভাবিলোঁ অলপ চাৰ্ট আৰু লং পেণ্ট লৈ লওঁ তো মই ফোন কৰিছিলোঁ আমাৰ ভাইক কৰোণা ভাইক তো কৰোণা ভাইটো চব আছে আপোনালোকে জানে আৰু তাক চেতি চিনি নাপায় যদি টিলিঙা মন্দিৰৰ যদি ভিডিঅ'টো চাইছে তো গম পাব তাতে তো এতিয়া গৈ আছোঁ তাৰ দোকানত তো তাক অলৰেডি মই ফোন কৰি দিছিলোঁৱে হয়তো ভিডিঅ'ৰ ফাৰ্ষ্ট পাৰ্টত লগাই দিম মই এইখিনি তো এতিয়া গৈ আছোঁ মই তালৈকে অ'কে আহি পাই গ'লোঁ তো এইখনে হ'ল দোকানখন বা কাপোৰ ভৰ্তি থেংক ইউ ফেনটো খুলি যাব লাগিব নেকি তই কি কাপোৰ আনছা কওঁ এতিয়া দেখ মোৰ কাৰণে লাগে কাপোৰ অ'কে স্পেচিয়েল মোৰ কাৰণে বা বঢ়িয়া ইউনিক ডিজাইনৰ চাই আছোঁ বাৰু চাই আছোঁ দেখাচোন খুলি দেখা আগতে পূজা স্পেচিয়েল ঠাণ্ডা ভাবিছে গাড়ী চাড়ী চলালে দেখোন পূৰা হেৰি হয় ঠাণ্ডাটো অলপ ফিল হয় তো কালাৰ চালাৰ চব অ'কে আছে অ'কে বঢ়িয়া তই এইকেইটা স্পেচিয়েলি কি মোৰ কাৰণে ৰেট কিমান 930 আছে 930 ঠিক আছে ডিছকাউণ্ট নাই নেকি ডিছকাউণ্ট চবৰ কাৰণে এটাই কৰি দিছোঁ মই তোমাৰ পাৰ্চেণ্টেজ বাদ দিয়া চব এইবিলাক তোমাৰ 930 আছেতো 650 লগাই দিম চবৰ কাৰণে 650 তো এইটো চাৰ্ট কটনৰ হয় তোমাৰ দাম এইটো তোমাৰ 930 আছেতো উইথ টেগ বাৰকোড টেগত আছে 930 তো আমাৰ কৰোণা ভাই এইটো দিব 650 চবৰ কাৰণে 650 পূজা বেলেগত হ'লে তোমাৰ এইটো 750 টো আহি যাব বেছিকেতো 10% ডিছকাউণ্টে হয় বাদ দিয়া এতিয়া পাৰ্চেণ্ট লেছ কিনিব লাগে বাছ তো এইটো চাৰ্ট আহি যাব আপোনাৰ 650 তো এইটো কিমানত আহিব চবতে 930 আছে 930 যিবিলাক টেগ আছে এইবিলাক চব কম দামী আছে তোমাৰ এইবিলাক তোমাৰ অকণমান কম ৰেঞ্জৰ যদি তোমাৰ কম ৰেঞ্জৰ আহি যাব যদি এনেকুৱা বিচাৰে ধৰি লওক তোমাৰ 500 যদি 500 ডিছকাউণ্ট হৈ যাব তো এনেকুৱা ধৰণৰ ধৰি লওক আপুনি ঘৰত অলপ কাপোৰ চাপোৰ চব ধুনীয়াই বাৰু তো এইবিলাক চাৰ্ট আহিব এইবিলাক কিমানত আহিব এইবিলাক চাৰ্ট 500 চব XL M চব চাইজ পাব চব চাইজ এনেকুৱা ৰেঞ্জত আহি যাব 450 480 500 এনেকুৱা ৰেঞ্জত আহি যাব এইবিলাক চাৰ্ট পূৰা এইবিলাক অনলি ফৰ পূজা নে অল টাইম অল টাইম তো সদায় থাকিব এইটো
পূৰা আহি গ'ল তোমাৰ নিউ কালেকশ্যন আছে তোমাৰ চাৰ্ট তোমাৰ 6 পকেট আৰু ডাবল পকেটৰ জিন্সৰ ডেনিমত বঢ়িয়া কালাৰ ধুনীয়া ষ্টাইলো ধুনীয়া আছে তোমাৰ এইকেইটা 550 আৰু তোমাৰ এইবিলাক ফাইনেল পূৰা ফাইনেল 550 ঠিক আছে 500ৰ পৰা 550ৰ ভিতৰত থাকিব এইবিলাক কালাৰবিলাক চাই ল'ব বহুত ধুনীয়া এনেকুৱা টি চাৰ্ট ল'লে ল'ব পাৰে তো অনলাইন স্পেচিয়েল বস্তুবিলাকতো পোৱা যায় ইয়াতে যদি আপোনালোকে কিছুমান প্ৰডাক্ট অনলাইনত মানে কি দেখা পায় তাৰপিছত সেই ডিজাইনটো যদি ইয়াতে বিচাৰি আহি তো আমাৰ কৰোণা ভাইয়ে সেইটো আনি দিব আপোনালোকক ট্ৰাই কৰিব আৰু প্ৰায় থাকে আৰু মানে চান্স থাকে যে আপুনি ইয়াতে পাব তো এতিয়া কেতিয়াবা হেৰি থাকে কেতিয়াবা হয়তো নাথাকিব পাৰে কিন্তু উইদিন 1 to 2 উইকৰ ভিতৰত পাই যাব পূৰা চিয়'ৰ আনি দিব আমাৰ কৰোণা ভাইয়ে তো এইবিলাক চালোঁ এইবাৰ লং পেণ্ট দেখুওৱা কেনেকুৱা লং পেণ্ট আছে একদম আমাৰ জাস্কাৱালী তোমাৰ জাস্কাৱালী ধুনীয়া হ'ব এনেকৈ দাঙি দেখোঁ তো এইটো জাস্কাৱালীৰ পেণ্ট বেলেগ বেলেগ কালাৰ ওপৰখিনি আহিব দে অকল টেনশ্যন নাই খুলিব নালাগে বাৰু কালাৰটো ক'লেই হ'ল এইটো হ'ব ব্লেক জাষ্ট এনেই ৰাউণ্ডতে থাকক কালাৰ দেখালোঁ জিন্স পেণ্টটো একে নিচিনা হয় না এইটো ব্লেক ব্লেক ডাইৰেক্ট ব্লেকো নহয় এই বঢ়িয়া মজা বে অলপ ৱাছ টাইপৰ আছে তো এইবিলাকতো ঠিক হৈ যাব পিন্ধিলে এবাৰ পিন্ধিলে ঠিক হৈ যাব অঁ একচুৱেলি মানে কি ব্ৰেণ্ডিংটো এনেকৈ তো এইটো ডিজাইনত আহে কাৰণে অলপ কোচ থাকে এইটো খুলি কিনে চব অ'কে হৈ যায় তো এইটো এইটোতো টেগ আহে এইটোতো কিমান মান জাস্কাৱালী কিমান মান হ'ব 1800 টকা আছে তোমাৰ ধৰা 1350 টকা এইটোত আছে 1799 মানে 1800 টকা উইথ বাৰকোড তো এইটো যদি আপোনালোকে ল'ব খোজে এতিয়া আপোনাৰ 1300ৰ পৰা 1400 টকাৰ ভিতৰত আহি যাব তো পূৰা মাৰ্জিন আৰু আপুনি এইটো যদি বেলেগত বিচাৰি যায় আপুনি 1500ৰ পৰা মানে কি 1700 টকাৰ মানে 1500ৰ পৰা 1700 টকাৰ ভিতৰত দিব লাগিব কাৰণ তাতে বেলেগত অনলি 10% ডিছকাউণ্ট দিয়ে তো ইয়াত বহুতখিনি ডিছকাউণ্ট আছে তো এইটো লং পেণ্ট বহুত ধুনীয়া হয় জাস্কাৱালী অৰিজিনেল তো ইয়াত ল'ব পাৰে আপোনালোকে তো তেনেকৈ আৰু কিবা বেলেগ তো এইবিলাক ইয়াতে প্লেন চাৰ্ট চেক চাৰ্ট তাৰপিছত এনেকুৱা কাৰ্গো পেণ্ট আৰু এনেকুৱা স্পৰ্টিং মানে কি ব্ৰেণ্ডৰ পৰা আনব্ৰেণ্ডৰলৈকে চব ইয়াতে পাব পাৰে তো এনেকুৱা আৰু ইয়াতে হেৰি আছে এইবিলাক আপোনালোকৰ এয়া হেৰি কটনৰ পেণ্ট এইটো কটন পেণ্ট তো এনেকুৱা ব্লেক হওক কিবা হওক এনে কলেজত যে পিন্ধে ল'ৰাবিলাকে কটন পেণ্ট এইবিলাকতো পিন্ধিব পাৰে ব্লেক ফৰ্মেলত আহি যাব যদি আপোনালোকে কিবা কাম কাজ কৰে স্কুল টুল বা এনেকুৱা অফিচ কাছাৰীত কাম কৰে তো এনেকুৱা ফৰ্মেল পেণ্ট ইয়াতে যিকোনো কালাৰৰ পাব তো ল'ব পাৰিব ইয়াৰ পৰা তাৰপাছত আৰু বহুত বস্তু আছে ইয়াতে জাস্কাৱালীৰ চব লং পেণ্টবিলাক থোৱা আছে এইবিলাক কটন এইবিলাক চাৰ্ট প্লেইন চাৰ্ট লগতে বক্সৰ চাৰ্টো পোৱা যায় ইয়াতে বক্সৰ চাৰ্ট গিফ্ট তাৰপাছত আৰু এইবিলাক স্পৰ্টিংবিলাক ইয়াতে থোৱা আছে তো এইবিলাক আপোনালোকে চাব পাৰে আহি পিনে তো আৰু বহুত মাল আছে যিবিলাক মাল তাৰমানে এতিয়ালৈকে খোলা নাই ডাব্বাত এইবিলাকত আছে এতিয়ালৈকে খোলাই নাই চব বস্তু খোলা শেষ হোৱাই নাই তো এতিয়া জাষ্ট মানে কি আৰু আহি যাব আৰু পূজাৰ সময়ত চব খুলি পিনে চব অ'পেন হৈ যাব তো তেতিয়া আহিব পাৰিব ভাই দোকান আৰু আমাৰ ভাই দোকানখন আছে আপোনাৰ ছায়া চিনেমা হলৰ ফ্ৰণ্টত ইপিনে আপোনাৰ ভোগজৰাৰ অপজিট ছাইডে আৰু ফ্ৰণ্টত বুলি ধৰক ফ্ৰণ্টে তো দোকানখন আছে মষ্ট ৱেলকাম চবৰ কাৰণে ৱেলকাম আৰু দোকানখন আছে আপোনালোকৰ ছায়া চিনেমা হল ষ্টেট বেংকৰ অপজিটে কে ফেশ্বন একদম ভোগজৰাৰ পৰা ফ্ৰণ্টে আৰু ধৰি লওক ফাষ্টফুডৰ পৰা ফ্ৰণ্টে 2 নম্বৰ ৰুমটো ফাৰ্ষ্টতে আছে আপোনাৰ ইয়াতে এখন কাপোৰৰ দোকান চাইডত চেণ্ডেলৰ দোকান তাৰপাছত কৰোণাৰ দোকানখন আমাৰ কে ফেশ্বন তো ইয়াত হাফ পেণ্টৰ পৰা আদি কৰি আপোনাৰ জেণ্টছ মানে কি আৰু
ধৰি লওক মানে কি য়ং এজৰ কাৰণে ধৰি লওক আপোনালোকৰ এই টিন এজৰ পৰা আৰম্ভ কৰি ধৰি লওক 30-35 এনেকুৱা এজলৈকে যিমান যি কাপোৰ লাগে তো চব পাই যায়। তো মষ্ট ৰিকমেণ্ডেড আহিব পাৰে পূজাৰ কাৰণে বজাৰ কৰিবৰ কাৰণে ইয়াতে চব বস্তু ল' প্ৰাইজত পূৰা ফুল ধামাকা। তো এইটোৱে আছিল ভিডিঅ'টো আজি। তো আপোনালোকে আহক ইয়াতে আহি পিনে শ্বপিং কৰক পূজাৰ পূৰা ফুল ধামাকা।